তেতিয়া এজাক মুখলধাৰ বৰষুণে ধুই দিছে গুৱাহাটী মহানগৰীক কিন্তু সেই বৰষুণকো নেওচি নিশাৰ ৰাজপথত এজাক প্ৰতিবাদী জনতা বৰষুণ আৰু ৰাতি ক্ৰমে গভীৰ হ'ব ধৰিছে কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু জেপিচিৰ শুনানিৰ দিন বৃদ্ধি কৰাৰ দাবীত অটল প্ৰতিবাদী জনতা নেতৃত্বত কৃষক নেতা অখিল গগৈ ব্ৰহ্মপুত্ৰ উপত্যকাত যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা ৰাজহুৱা শুনানি গ্ৰহণৰ ম্যাদ বৃদ্ধি কৰাৰ দাবীত খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় চৌহদত বিক্ষোভ অব্যাহত আৰু অৱশেষত আহিল এক বিশেষ ক্ষণ জেপিচিক নিজৰ ভাষ্য প্ৰদান কৰি বাহিৰলৈ ওলাই আহিছে বিশিষ্ট শিক্ষাবিদ অপূৰ্ব বৰুৱা তেওঁ আনিছে এটা ভাল খবৰ তেওঁলোকে এচিয়ৰ কৰিছে যে এক্সটেনশ্যন হ'ব এইটো চেয়াৰমেনে নিজে কৈছে আৰু তেওঁলোকে কৈছে যে ইয়ালৈ ঘূৰি আহিব আৰু শুনানি গ্ৰহণ কৰিব এই তেওঁলোকে কথা দিছে অকল গুৱাহাটীত নহয় অসমৰ কেইবাঠাইতো শুনানি হ'ব হয় এই প্ৰতিবাদৰ ওচৰত সেও মানি জেপিচি বাধ্য হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শুনানিৰ দিন বৃদ্ধি কৰাৰ বাবে আনুষ্ঠানিক ঘোষণা আগবঢ়ালে প্ৰশাসনেও তেখেতসকলে ডিচিশ্যন লৈছে যে তেখেত আকৌ আহিব ইয়াত কিন্তু যিহেতু বহুত ফৰ্মেলিটিৰ কথা আছে ডেটটো এতিয়া ক'ব নোৱাৰে আৰু অৱশেষত 7 মেৰ দিনটোৰ শুনানি গ্ৰহণৰ কাম শেষ কৰি বাহিৰলৈ ওলাই আহিল জেপিচি সময় তেতিয়া নিশা 11:15 গৈছে অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালৰ ঘোষণা প্ৰয়োজন হ'লে পুনৰ গ্ৰহণ কৰা হ'ব এই ৰাজহুৱা শুনানি लेकिन यदि आवश्यकता होगी तो एक बार दोबारा भी समिति आने का फैसला कर सकती है ইয়াৰ মাজতে অসম চৰকাৰৰ হৈ তথ্য আৰু জনসংযোগ বিভাগৰ অধ্যক্ষ ৰাজীৱ প্ৰকাশ বৰুৱাই ৰাজহুৱা শুনানি সন্দৰ্ভত আগবঢ়ালে ঘোষণা পিছে সোমবাৰে কিমান সময় ধৰি কিমান দল সংগঠনৰ ভাষ্য গ্ৰহণ কৰা হ'ল এই প্ৰসংগত জেপিচিৰ অধ্যক্ষ আৰু জনসংযোগৰ অধ্যক্ষৰ বক্তব্যৰ মাজত তথ্যৰ কেতবোৰ গুৰুতৰ বিসংগতি लगभग 13 घंटे हमने सबकी बात सुनी है 127 ऑर्गेनाइजेशंस या कुछ इंडिविजुअल्स उनका पक्ष समिति ने सुना है जॉइंट पार्लियामेंट्री कमिटी रातिपुवा 10টাৰ পৰা ৰাতি 10টালৈ বহিলে আৰু তেখেতসকলে মুঠ 83টা সংগঠনৰ পৰা 83 সংগঠনৰ পৰা মেম'ৰেণ্ডাম পাইছে শুনানি ল'লে কিন্তু তথ্যৰ বিসংগতি থাকিলেও মূল কথা হ'ল শুনানিৰ ম্যাদ বৃদ্ধিৰ বিষয়টোহে উৎফুল্লিত অখিল গগৈৰ ঘোষণা পৰৱৰ্তী শুনানিৰ দিনা খানাপাৰাত সমাৱেশ ঘটোৱা হ'ব 1 লাখ লোকৰ এবাৰ যেতিয়া জেপিচি আহিব লাখ লাখ মানুহে অসমৰ মেমৰেণ্ডাম লৈ আহিব লাগে এই আহ্বান আৰু এই প্ৰতিশ্ৰুতি অসমৰ ৰাইজক আমি দিছোঁ ইয়াৰ পূৰ্বে জেপিচিৰ অন্যতম সদস্য ভুৱনেশ্বৰ কলিতাৰ ঘোষণা শিলচৰৰ দৰে উজনি অসমতো ৰাজহুৱা শুনানি গ্ৰহণৰ প্ৰস্তাৱ দিয়া হৈছে জেপিচিৰ অধ্যক্ষক যিধৰণে শিলচৰ যাব সেইধৰণে উজনি অসমৰ ফালে যোৱাৰ কাৰণে ব্যৱস্থা কৰিব লাগে আমি এই প্ৰস্তাৱটো আমি আমাৰ অধ্যক্ষৰ ওচৰত ৰাখিছোঁ আৰু সদৌ শেষত জেপিচিৰ সিদ্ধান্ত সন্দৰ্ভত চৰকাৰী ঘোষণাৰ পিছত অখিলে সামৰিলে বিক্ষোভ তেখেতসকলে এইটো ক'লেগে এতিয়া বেলেগ একো কথা ক'বলৈ নাই এতিয়া আমাৰ আন্দোলনৰ কাৰ্যসূচী ইমানতে সমাপ্ত হৈছে কিন্তু ইমানতে শেষ নহয় সংকল্প পৰৱৰ্তী শুনানিৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অধিক শক্তিশালী কৰি তোলাৰ অসমীয়া মানুহে প্ৰমাণ কৰি দিব যে অসমত আৰু বিদেশী আনিবলৈ নিদিয়ে বিদেশী আমি হিন্দুৱে হওক মুছলমানে হওক খেদিমে বিদেশীক আমি বহিষ্কাৰ কৰিব লাগিব ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম